নমস্কাৰ আজি মই বানানা কেক বনাইছো কেতিয়াবা ঘৰত কলবোৰ বেছি পকি গলে কেক বনাইও খাব পাৰে তাৰ বাবে মই হাফ কাপ চেনি ব্লেন্ডাৰত দিছো আৰু এনেকৈ পাউডাৰ সুগাৰ বনাই লৈছো তিনিটা কণী লৈছো ব্লেন্ডাৰত নিদিলেও হয় চেনি আৰু কণী একেলগে হাতেই ফেটিব পাৰে সময় কম হ'বলৈ মই ব্লেন্ডাৰ ইউজ কৰো দুটা কল এইদৰে পিটিকি ল'ব ফেটি থোৱা মিশ্ৰণখিনি যোগ কৰিম লগতে হাফ কাপ ৰিফাইন তেল অলপ ডাঙৰ কাপেৰে 1 কাপ ময়দা লৈছো আৰু 1 চামুচ বেকিং পাউডাৰ এতিয়া এইখিনি ভালদৰে ফেটিব লাগিব মন কৰিব যাতে অকল সু সাইড কৰি ঘূৰাই বেটাৰটো ঠিক এনেকুৱা হ'ব লাগিব এটা টিফিন বাটি লৈছো অকনমান ৰিফাইন দি স্প্ৰেড কৰি দিছো লগতে অকনমান ময়দা ছটিয়াই দিছো এতিয়া মিশ্ৰণখিনি যোগ কৰিছো অলপ আলমণ্ডছ দিছো মই যেহেতু এয়াৰ ফ্ৰায়াৰত বনাম আলমণ্ডখিনি প্ৰথমতে দিবলৈ সাজেষ্ট কৰিম বাটিটোত প্ৰথমে আলমণ্ডছখিনি দিব তাৰ পাছত বেটাৰখিনি দিব কাৰণ এয়াৰ ফ্ৰায়াৰত ওপৰৰ পৰা ফ্ৰাই হয় মোৰ ওচৰত Havells এয়াৰ ফ্ৰায়াৰ আছে এটো মোড হয় মোডত ডিগ্ৰী চেঞ্জ হয় 200 ডিগ্ৰীত দিছো এটো টাইমাৰ 5 মিনিট সেট কৰিছো আৰু অন কৰি দিছো 5 মিনিট প্ৰিহিট কৰি লম এতিয়া বাটিটো বাস্কেটটোত সুমুৱাই দিম আৰু এইদৰে ঠেলি লক কৰি দিব 150 ডিগ্ৰীত দিলো আৰু 25 মিনিটৰ বাবে টাইম সেট কৰিছো অন সুইচটো টিপি বহি থাকিলেই হ'ল 25 মিনিটৰ পাছত উলিয়াই চাইছো নাইফখনে চেক কৰিলত এইদৰে কেঁচা ময়দা লাগি আহিছে এতিয়া 10 মিনিট আৰু থম মই ভুলতে 170 সেলসিয়াস দিলো 160 দিলে বেছি ভাল হয় সো মই সাজেষ্ট কৰিম আপোনালোকে 160 বনাই ইচ্ছা কৰিলে টাইম শেষ নোহোৱা আগতে আপোনালোকে চেক কৰি থাকিব পাৰে অফ সুইচটো টিপি দিলে হ'ল আকৌ ভৰাই দিলে অন কৰি দিলে হ'ব আৰু টাইম আৰু লগতে বহুৱা কমুৱা সব কৰি থাকিব পাৰে
মই 170 দিয়া কাৰণে অলপ ওপৰৰ পৰা পুৰি গৈছে 160 বনালে পাৰফেক্ট হয় এটা কথা কওঁ এয়াৰ ফ্ৰায়াৰত কেক বনালে কেকটো অলপ ওপৰৰ পৰা বেকাবেকি হয় কাৰণ ইয়াত ওপৰৰ পৰা ফ্ৰাই হয় কিন্তু তলৰ সাইডটো খুব ধুনীয়া হৈ থাকে আৰু খাবলৈও খুব ভাল হয় আৰু ইয়াতে কেক বনালে তেল অলপ কমকে দিলেও হৈ যায় বিকজ ইয়াতে জিৰ' অইলত বস্তু বনাব পাৰি এইটো কেক ঠাণ্ডা হলত উলিয়াই ললো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব